কেন্দ্ৰীয় চৰকাৰে সংবিধান সংশোধনী বিল 2016খন লোকসভাত উত্থাপন কৰি ইতিমধ্যে পাছ কৰিছে। ৰাজ্যসভাতো তেওঁলোকে উত্থাপন কৰিছিল, কিন্তু সময়ৰ অভাৱত সেইদিনাখন পাছ নহ'ল। 31 জানুৱাৰীৰ পৰা 12 দিনৰ বাবে সংসদৰ পৰৱৰ্তী এটা চমু অধিৱেশন আহ্বান কৰা বুলি যোৱাকালি সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে জানিবলৈ দিছিল। তাত যিকোনো প্ৰকাৰে এই বিলখন পাছ কৰিম বুলি তেওঁলোকে দম্বালি মাৰি কৈছে। এই কথা সদৌ অসম উকিল সন্থাই কোনো পধ্যে মানি নলয়, কাৰণ এই বিধেয়কখন সংবিধান বিৰোধী, সংবিধানৰ প্ৰস্তাৱনাৰ বিৰুদ্ধে। ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ কোনো ব্যৱস্থা ভাৰতবৰ্ষৰ সংবিধানত নাই। এতিয়াতে অসম চুক্তিখনৰ বিৰোধী অসম চুক্তিত 6 তাৰিখ ধৰি দিয়া আছে 25 মাৰ্চ 1971 চন। তাৰপিছত অহাসকল ডিটেক্ট এণ্ড ডিপৰ্ট হ'ব লাগিব। তেওঁলোক চিনাক্তকৰণ আৰু প্ৰশ্ন হ'ব। এতিয়া তাৰ পিছতো বহু বছৰ পিছলৈকে আহি থকা মানুহক নাগৰিকত্ব দিবলৈ বিচৰা এই কথাত আমি দুখ কৰিছোঁ। আনহাতে সুপ্ৰিম কোৰ্টৰ প্ৰত্যক্ষ আনহাতে সুপ্ৰিম কোৰ্টৰ প্ৰত্যক্ষ তদাৰকত NRC প্ৰস্তুতকৰণৰ কাম চলি আছে। এই NRC প্ৰস্তুতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়া 1971 চনক কাটঅফ ইয়াৰ হিচাপে ৰাখিয়ে কৰি থকা হৈছে। গতিকে সংবিধান সংশোধনী বিধেয়ক 2016খন যদি পাছ কৰা হয়, তেতিয়াহ'লে ই অসম চুক্তিৰ বিৰুদ্ধে যাব আৰু NRCত গোটেই প্ৰক্ৰিয়াটোৰ পৰিপন্থী হ'ব আৰু এই গোটেইখিনি অৰ্থহীন হৈ পৰিব। গতিকে আমি উকিল সমাজে এই কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰচেষ্টাৰ দৃঢ় বিৰোধী আৰু আমি আজি আন্দোলনত অংশগ্ৰহণ কৰিছোঁ। ধৰ্ণা কাৰ্যসূচী আমি পালন কৰিছোঁ ইয়াৰ প্ৰতিবাদত, আৰু ইতিমধ্যে আমি জইণ্ট পাৰ্লামেণ্টাৰী কমিটিক আমাৰ মনোভাৱ জনাই দিছোঁ। আমাৰ যিটো স্থিতি এই গোটেই বিষয়টোক লৈ ইতিমধ্যে আমি মেমৰেণ্ডাম আকাৰে তেওঁলোকক দি দিছোঁ। আৰু ভৱিষ্যতৰ দিনবিলাকতো চৰকাৰে যদি নিজৰ মনোভাৱ সলনি নকৰে, নিজৰ স্থিতি সলনি নকৰে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ কাৰ্যসূচী অথবা ইয়াতকৈও তীব্ৰ কাৰ্যসূচী আমি